বাপু চাউত ইমান মিঠাই দিছি গিৰেষ্টৰ খেদব মোৰ চাহ দিছি নে ঘোলা দিছি চালা পাচিটো দামো তাৰমানে পালি আর কি আর কক গেল ন মালতী কক গেল মূল্যাকে নেকি মাত বল নাই খাই মাৰিব মাতছো মানে চাহ বনাইছ নে কি বনাইছ কৈছে দেখিছে পাচিটো তাৰমানে এনেকে নহব নহয় গৃহস্থী এনেকে নচলে নহয় খাওঁতে খাব পাৰি আজানতে জানো মই কেনেকৈ চলাইছোঁ গৃহস্থী লিখা চবততো বেছি বেছি বা যায় মই জানো মই কেনেকৈ বজাৰ কৰোঁ 10 টকাৰ বস্তু 5 টকাত কিনি এনেকৈ মিলিয়াও মই গৃহস্থী লিখা নহয় মই মাথা মাৰিব নোৱাৰোঁ মই নহওঁতে কেনেকৈ খা সেইটোতো হিচাপেই নাই কিমান হিচাপে আহি নপৰে নাখা কোনে আনি আছে কোনে খুৱাই আছে ইমান খানি মোৰ তাৰমানে গৃহস্থলীৰ ওপৰত খেদবি এনেকৈ গিৰা বেছি আৰু এই গৃহস্থলী মোৰ লক্ষী সোমাইছি বাপ্পা এক কাপ চাহৰ আপুনি ইমানখিনি কথা শুনলা নৰি দিয়ক আপোনাৰ লগত গৃহস্থলী চলবে নৰি কেনেকৈ চলবি তে তাৰমানে ভাল কথা ক'লি বহিয়া হয় চব বহিয়া ইমান চিপৰে মানুহ বাপৰে আপোনাৰ লগত চলবে নৰি দিয়ক এইগিলা মানুহৰ লগত বিয়া হয় চিপ্ৰিয়া ঘৰতে তৰ্ক কৰিব আহিছে তাৰমানে এটা মোৰ লগত ঘৰতো এইবিলাক কাপোৰ নিপিন্ধিবি হবা ঘৰত ইমান চাফা হৈ লাগে নেকি আজি এই কাপোৰ পিন্ধিছে এতিয়া লেতেৰা হ'লে আৰু সপ্তাহমান কোনে আনি দিব খৰচ গিলান বাৰে মৰা কৈ দিলাক ঘৰত যা লেতেৰা কাপোৰ পিন্ধিলেও হ'ব এতিয়া চাফা চাবোন কোনে আনি দিব সদায় সদায় এইবিলাক আমাৰ ঘৰ কাৰণে চাফ চাবোন লাগি দিয়া লাগে কি ভাল কাপোৰো পিন্ধিব নোৱাৰো নেকি হে প্ৰভু এই মানুহটোৰ লগত মানে একযোৰ ভাল কাপোৰো পিন্ধিব নোৱাৰো হ'ব দিয়ক আজিৰ পৰা চিৰা কাপোৰে পিন্ধি ঘৰত যা এতিয়া হ'ব আৰু ইমান লেকচাৰ ঘৰত যা এতিয়া বাপ্পা ৰাতিপুৱাই মাথাটো খালা কি বিজ্ঞানৰ লগত চলা শকত মৰা শকত আৰু চকত মৰব এনকাই আলাপো টেনশ্যন নাই তাৰমানে গৃহতে কেনেকৈ কি আনো তাৰমানে আকৌ নিয়ে মাথা এতিয়া শকত আৰু চকত মৰব ধুৱাই তাৰমানে এই টেমাটো নষ্ট কৰি দিলাক মাথাটো তাৰমানে কি হ'ব আৰু চলা বিজ্ঞানৰ লগত তাৰমানে ক'ত যা ক'ত যাবা খেলা খেলবা যা এতিয়া চাগে মই ধৰিলি সেইকেইটা হজম কৰিবি যা তাৰ পৰা আৰু খাবি হজম নকৰিব যদি মোৰ খাওঁতে হজম কৰিব নহ'লে তাৰ পিছত কেনেকৈ খাওঁ হয় নেকি সেনেকৈ তাৰমানে মোৰ গৃহস্থী উল্টি দিবি মহা চিপ্ৰিয়া গম পা না চিপ্ৰিয়া কথা ক'ব আহিছা কাম কৰিব যা মই জানো মই কেনেকৈ খুৱাইছোঁ আমাৰ ভেবলা তাই চাগে তাতে খেলা খেলাই আছে ডাঙৰ মানুহ হ'বা হ'ব যা খেলা আকৌ ডাঙৰ উল্টি নেদা গম পাইছোঁ যা তই কিমান খেলা খেলা যা গলটো থৈ গৈছা যা থৈ পেলাই গৰুকেইটা পথাৰত আছে তাকে লাগি না মই খেলা খেলবা যাম চবে মাথাকেইটা খালাক এই জোতগিলাখন নমৰাই আৰু বা কি জোতা এতিয়া চাদা খাবা পোৱা নাই তাকেই যাওঁ মাজন চাদা লাভ হ'ব নেকি আজি মাথা বিষ উঠি গৈছে চাদা খাবা পোৱা নাই হয় নেকি চাদাটো মোৰ নামৰ মন আছে আৰু কিনি খাব নোৱাৰা চাদা তাকে পইচাই পোৱা নাই কেনে কৈছো মোৰ চাদা নামৰ মানে এখন মোবাইল লাগিব তেতিয়া অলপ দিলি ভাল আছিল চাদা খোলাও দিবি নৰে কি প্ৰিয়া মানুহ চাদা খুৱাব লাগে খোলা চাদা কিনি চব খোলা তাতেই চাদা খুওৱা মানুহ আৰু কিছু পইচা আদান কৰি দিকে এলা জিহক পাম মই যে ঘৰ ভাড়া কৰিছোঁ কিয় নামাই মাছ মাংস বনাই যেতিয়া আছিল ভাল মাছ মাংস আমাৰ খাব মই নাখাওঁ এইটো সদায় যদি মাছ মাংসটো অলপ খাব সঁচাই কিন্তু কথাই দিয়া এইটো নেকি বন্তি দে পুৰা আৰু পেয়া ভাল বিয়া বুলি শুনছো ৰ কি গিলাতো বেয়া আছে নহয় একেবাৰে ভাল আছে নে নাই আৰু
যাওঁ নকৰিবি এতিয়া আমাৰ ঘৰত মনে মনে কোৱা ইচ্ছা আজি কিবা কাজি মই আছোঁ তোৰ লগত কৰি আছিলো চাকে খানত আমাৰ নাই চব বাচ্চাটোৱে মিচি দিব লাগিব হা এই কাম নাই গাঁৱলীয়া বিৰিয়া আছে না আমাৰ গাড়ী বেছিটো আনি দিছোঁ চব খেতবিলাক তাৰমানে চাকে খান প্ৰভু নতুন চাকেলে 6 মাহ মানুহ আনি দিয়া মামা ধৰি মিছপেৰ আকৌ লেঠা নাই আকৌ চাবান নাই হাও আহি গেলো পোৱা পাই নাই সৰুৰ পৰা আহিলো বেয়া আৰু এক বন্ধু এটা লৈছো তুমি এনে কৰি থাকা তো থাকাৰ কথা তহঁতে হেৰি শুনাই তহঁতে হা হা ফোন এটা কৰোৱে নৰা না ফোন জানো সি অলপমান ফোন নকৰিলো হয় নেকি কেনে তুমি মাতি থাকা তোৰ টাইমো নাই ৰ তহঁতে যি বাপ্পা ঐ নহয় বেয়া থাকতে টাইম নাই মই জানো ৰ বেয়া মানে আজি তোৰ টাইম নাই মই জানো আজি যাবি দেই নাৰখো বাপা শুনছে নাৰখো বেয়া তাৰমানে হে তোক নাৰখো দে মই শুনছে আছে বহ ই অলপমান নবহাও নেকি তাৰমানে নবহাকে যাব ওলছা হা বহ যাবি দে তই বহ বজাৰ ভিতৰত যাবা তোৰ টাইমেই নাই তোৰ টাইম বোলা বস্তুটোৱে নাখা বাপ্পা ডাঙৰ হৈ গেলিছ কিবা এটা মই খোৱা ব্যৱস্থা কৰোঁতে তাৰ যাবি আৰু তোৰ কেতিয়া বজাত যাবি কেতিয়া বজাত গাড়ী নাপাওঁ আমাৰ তই যাবি দে বহ তই কিবা অলপ খোৱা ব্যৱস্থা আৰু ফোন কৰি গম পাইছা এতিয়া কি খাবি কি কৰা মই কি কৰা যোগাৰ তই কৈছো যি আছে তাকে খাম দে আৰু খোবাত দিও নাহিলো ক'ৰবাত দি না তহঁতে ডাঙৰ হৈ গৈছা তাৰমানে টাইমেই নাই নহয় চব বেয়া নহয় দে ডক্টৰ ভাই পিয়াই আছে বুলি মই জানাই নাছিলো দে হ'ব দে তোমাৰ পেটে ভাল আমাৰ পেটে যাবি বান্ধিলে সেইবোৰ ৰাস্তা বাঢ়াই হয় নেকি চে আমাৰ পিয়াই তাৰমানে অলপ ঘৰ কৰি মাতিছে তো মাতছি শুন বাপৰে বাপ আমাৰ পিয়াটো পিয়াই তাৰমানে আৰু খাত নাই সাতটা মানে তো কল বান্ধিলে সেইবোৰ ঘৰৰ পৰা আমাৰ পিয়াজি এনে পিয়া মই আগদিনো অহা নাছিলো ফোন কৰি নাহিলি বাপ্পা কি মাতবো তনে কোনদিনে আহিবি আজি আহি গম পালো কি চিপ্ৰিয়া মানুহ চিপ্ৰে দাড়িকেইটা কেনেকুৱা কথা বাজি দাজি কথা হা মই এনেকুৱা বুলি জানা নাছিলো পালি ধৰক বহিও দিবি তুমি শুন জীৱনত প্ৰথমবাৰ একদম পেটে গৈছিলো গেলো যা তাৰপৰা আমাৰ কাষৰ দাদা আহি গৈছিলো মাতিলে পেটে ভালে খানা হ'ব ঘৰতো ভাত খালো না কিন্তু চিম আছে মই খাম কি গেছো আৰু কি করবি ভাই বাপ্পা আসছে হলি না লাগে বাতর পাড়ায় বাতবার বাদ ধরে গেছি পেতে রে আর মোক দাদাটো কইছি কি করলি লাগে বা ভাতো খা নাই ভাতো নাখলি নকপি দে এই মানুষগুলা দেখুন আমার তাত যাবি খাই যাবে ঠিকই খাই যাবে আমার পেতে জি আর নাই মজা আনছিলি এতিয়া তো দেখা নাই জোর মুহুর পাই বাড়ি হেড দিয়া হচ্ছে আমার কপা কি খানি আনা বাজি না আমি কে যে পেইটোক মই যে কে ভিয়ে দিলো আমি এই পেইটোক এই সিপ্রিয়া তোর লগত এই এলা সিপ্রিয়া বুলি মই জানা নাছিলো এই জি হয় হসি আর এই সাতটিয়া কিবা খুৱাই দিয়া নুখুৱাই মই জানছো কি খুৱাব এই সুধনিকে খাই ফেলে ঘৰলৈ যোৱা ভাল তে শুন দুইবারে হল আজিবারে আর পেটই শব্দটো আৰু বাপৰে বাপ জীৱনত পেটাইছে খানা খাবাই নাযাওঁ কি বিয়া কৰিলে বহুত দেৰি হ'ল তো এই যো খাবি যো মাতাও নাই দেবো পাত খাই হসি খাই পেলাই কোনটা যাই খাই যাওছো খাই পেলাই কোনটা যাই হসি নেকি মা হ'ব যাও যাও পেটে আমি খালো যাই থাকো না যা গৈ আছে ৰ পি নাপালা এই হেৰে বাছন বাগিছি মাতি যাবি নাগে দেৰি হ'ব বাছ পাব না মাতিবে নাগে যে মই কম যা তে যাবা তুমি একদিন হ'ব মই যাম টাইমেই নাই গম পাইছা তে যাও ঐ তহঁতে আহিবি যাও তে ন আৰু আহিবি আহিম যা ফোন এবে ফোন কৰি ফোন কৰি আহিবি ফোন নকৰা নাই আহিবি শুনছ মই কি যোগাৰ কৰি কৈছো আজি এতিয়া খালি নিয়া পেটে যাও যা এই গাড়ী পাব নহয় তহঁতে 3টা বাজিলে যা আৰু পেটে জীৱন মইতো নাযাওঁ জীৱনত নাহো আৰু তই চাবি এবাৰ পেটে মই জীৱনত দেখা নাছিলো হ'ব তো বাপ্পা কি জ্বালা কথা বা য'ত আহাই জিনাৰ সেইবোৰতে কিবা কয় মেনেজ কৰি খালাক পাছা